Hello, welcome to my YouTube channel. More another video lo আপোনালোকক স্বাগতম জনাইছো। এটা গামৰা ধুই ৰেডি হৈ আছো। ৰেডি হোৱা নাই। এই ফোন খালি আনা। Hello. 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 মোক লৈ যা। আচ্ছা কইলা মোক লাগে। আৰু আদৰ কোণত আজি বিহু প্ৰগ্ৰাম। মোক নিনিয়ে। আৰু এফালে বেগত কাপোৰ ভৰাইছে। আরে এটা থাপড় দুটা মার। কেন মারিছো? এবারে বেগত কাপোৰ ভৰাই। আৰু মানুহজন ৰেডি হৈছে বিহু প্ৰগ্ৰাম মাৰিবৰ কাৰণে। মৌ কৰি নচুৱাব বোলে। মৌ কৰি আৰু বিহু কৰি। মই পাছে চাব নোৱাৰিম। কি কৰিবা ন উপায় নাই। আৰু এফালে মানুহজন যাব লৈছে প্ৰগ্ৰাম মাৰিবৰ কাৰণে। বাই বাই টাটা। তো ৰাতিকে লৈ যাম। নেযাং মই। নেজাং নহয় যাং। চাই থাকিবি। চাই থাকিবি দি কলে নহ'ব। সৰদেও ৰাইজ চাওক আমাৰ আইগৰাকী বহুত মোক ফোন দি আছে। খং উঠি আছে ঠিক ঠিক কৈছে। আমি বোলে মই ৰাতিপুৱা দিনত লৈ নগ'লোঁ। মই আধা প্ৰগ্ৰাম কৰি পেলাই আহিছোঁ তাইক নিবৰ কাৰণে এতিয়া। নাযাব বুলি কৈছিল। মই আধা প্ৰগ্ৰাম কৰি পেলাই আহিছোঁ এতিয়া তাইক নিবৰ কাৰণে। চাওঁ প্ৰগ্ৰামটো পাওঁ নে নাপাওঁ। ধুনীয়া লাগিছে কিন্তু তোমাক নিশ্চয় জনাব। আপোনালোকে জনাব দেই কাপোৰযোৰ কেনেকুৱা লাগিছে। মানুহজনী কেনেকুৱা লাগিছে বুলি নজনাব। কাপোৰযোৰ কেনেকুৱা লাগিছে সেইটো জনাব। চাওঁ মুখখন ধুনীয়া ধুনীয়া। আৰু এতিয়া আমি গৈ আছো প্ৰগ্ৰাম চাবৰ কাৰণে। মুক্ত ৰাতিপুৱা নিনিলে বাৰু। আৰু এতিয়া কি যেন দেখুৱাব আৰু সিয়ে জানে। নিজেতো বিহু মাৰি উৰি আহিছে। মোক বা কি দেখুৱাই ভগৱানে জানে। ঠিক আছে বাৰু আপোনালোককো যিমানখিনি পাৰো দেখুৱাম। পুৰা গৈ আদৰ কোণাতে দেখা হ'ব নেকি প্ৰগ্ৰামৰ মাজত। হয় দিয়ক। হয় নেকি? হয় হয়। আৰু আপুনি পিছে বিহু কিমান মাৰিলে নকলে নহয়? মাৰিলোঁ মই কৰিখিনি কৰিলোঁ বিহু কৰি থাকি আহিম। বিহু কৰি শেষ এতিয়া। হয় নেকি? হয়। বিহু কৰি শেষ মানে মই একোৱে চাবলৈ নাপাম। পাবি কেলে কেনে নাম। আৰু এতিয়া আমি আহি পালো চুলাটো ধুনা জ্বলা কালি লৈ গধূলি হুঁচৰি জুৰিব।
আপোনালোকে নিজ নিজ আসন গ্ৰহণ কৰি থাকক আৰু আমাৰ আকৰ্ষণীয় অনুষ্ঠান উপভোগ কৰি থাকক। ধন্যবাদ। আৰু এতিয়া প্ৰদৰ্শনী বিহু মোৰ মনৰ ভিতৰত কোনে পাৰো তুমি চায়ো কিয় পাৰো তুমি চাই নাচনী নাচনী মোৰ মনৰ ভিতৰত ওই কাৰণ ছবিটি মোৰ মনৰ কথা বহুত তইনো বুজা নহয়। আৰু আমাৰ কাৰ্যকৰী কমিটিৰ আগতে যে প্ৰত্যেকেই ধুনীয়া নাচিছে, প্ৰত্যেকেই ভাল নাচিছে আৰু আমাৰ ঢুলীয়া চলিয়াসকলো ইমান ধুনীয়া পাৰফৰ্ম কৰিছে। সঁচাকৈ মানে এই বৰাকত বা এই বছৰত মই NIT প্ৰগ্ৰেমত গৈছিলোঁ, আছাম ইউনিভাৰ্চিটিত গৈছিলোঁ। বিহু কুঁৱৰী প্ৰতিযোগিতা মই মানে কি কয় মৌ কুঁৱৰী প্ৰতিযোগিতাৰ মই কৈছোঁ। প্ৰথম পাইছে ৰিণিকী হাজৰিকা, দ্বিতীয় পাইছে মানসীতা হাজৰিকা আৰু তৃতীয় পাইছে পৰিস্মিতা চুতীয়া। এতিয়া লগে লগে মই কৈছোঁ আকৌ বিহু কুঁৱৰী যিসকল আমাৰ এনেই যদি বাহিৰত কিছুমান কৰিব যাব লগা হয়, কিছুমান আকৰ্ষণীয় অনুষ্ঠান আছিল। বিহু হুঁচৰি দল এটাই দল আছিল, গতিকে আমাৰ বিচাৰক ছাৰে তাৰ জানো ৰাখিছ পশ্চিমৰ বতৰ যাব
পাৰ্টি কৰিবি অ চাকৰি পালি মমাই মমাই তই গাই নধৰুম Tulung lo,